Hi guys, welcome to my channel. আজি মানে মহা অষ্টমী কাৰণে আমাৰ ওচৰৰে ৰামখা বিদ্যালয় আপোনালোকক লৈ যাম পূজা চাবলৈ বলক তাৰ মানে বলি বিধান হ'ব ছাগলী তাগলীকে বলি হ'ব আজি তালে বলক দেখাওঁগৈ আপোনালোকক বলক আমি এতিয়া ইয়াৰ পৰাই চাকি তাকি লৈ লৈছোঁ তাৰ মানে বহুত দাম হ'ব কাৰণে কি কি লৈছোঁ চাওঁ তেলৰ পেকেট নাই দেখোন অঁ আছে তেলৰ পেকেট চলো চব লৈ লৈছোঁ এতিয়া যাবলৈ কাৰণে কি আমাৰ মিঠু যাবলৈ ৰেডি মানে একদম চশমা আৰু কিনি দিছিলোঁ মানে এইযোৰ নতুন ছানগ্লাছ হয় আৰু এখন মোৰ চাইকেলখন লওঁ এখন মই যাম তোৰখন ক'ত আছে ঘৰত আছে মানে মিঠু চাইকেলখন বোলে প্ৰেছ হ'ল সেইকাৰণে মোৰখনতে যাবলৈ ল'লে এতিয়া উঠাই দিব লাগিব মানে ইয়াক এয়া আমি আহি আছোঁ এতিয়া আমাৰ দুয়ে চলাই আহি আছে আৰু এয়া চাৰিওফালে ধান দেখিছে এয়া ধুনীয়া সেউজীয়া হৈ আছে ধুনীয়া পূৰা কি মজা লাগিছে গাইজ আমি পামগৈ আপোনালোকক পাই তাত দেখুৱাই ড্ৰাইভাৰী পাইছোঁহি মানে নামঘৰত চিলপত চলিছে মঠাইত নামঘৰ চাউণ্ড শুনিছে নহয় এই মঠাইদি নামি আহি ইয়াত আহিছে একদম মানুহ বহুত আছে যেন লাগিছে দেই মানুহ বহুত আছে যাওঁতে তাত দুখ পাইছোঁ তাত মজা লাগিব আমি এতিয়া পথাৰ মাজে মাজে খোজকাঢ়ি খোজকাঢ়ি আহি আছোঁ এইবোৰ চব গাড়ী লৈ লৈ আহি আছে এইবোৰ পালোহি আৰু বেছি নাই এইটো ঘূৰি আহি ইয়াত পাইছোঁহি আৰু মানুহ যথেষ্ট কম আছে গাইজ এই দেখোন এই ৰাস্তা গোটেই গাড়ীয়ে নধৰা হৈ যাব তালৈকে যদি মানুহ এতিয়া মানে মই আহিছোঁ 7টা বজাত 8টা 9টালৈ মানে ৰাস্তাটো গোটেই মানুহে গাড়ীয়ে নধৰা হৈ যাব পাই গৈছোঁ গাইজ মজাকৈ সজাইছে মেইন ভিতৰত চাকি দিয়া ব্যৱস্থা আছে তাত চাকি দি লওঁগৈ প্ৰথম আচ্ছা জয় মা দুৰ্গা তাত চাকি তাকি দি আছে অঁ চাকি তাকি লৈ আনিছোঁ ঘৰৰ পৰা চাকি তাকি জ্বলাই লওঁ এতিয়া চাকি চাকি জ্বলাই আছে মই জ্বলাই ল'লোঁ এই মন্দিৰ ভাগ মা দুৰ্গা আমি পায়স খাবলৈ গৈ আছোঁ ইয়াত নামঘৰৰ ভিতৰত পায়স দি আছে পায়স খাবলৈ গৈ আছোঁ চবে পায়স খাই আছে দেখিছেনে পায়স খাবলৈ গৈ আছোঁ আগলৈ গৈ বহিবগৈ লাগিব তাত পায়স খাবলৈ দি আছে পায়স খালোঁ এতিয়া খাই মানে পায়স চাই খাই হৈ গ'ল এতিয়া আমি নামঘৰ দি ওলাই আছোঁ বাহিৰলৈ বাহিৰত দেখুৱাইছোঁ কেনেকুৱা ভিৰ হৈছে श्री महाराज सरस्वती पैतृत्थं उत्तरा सरित्रादपि विनियोगः ओम श्री राम এতিয়া আমি লুচি পুৰি খাবলৈ গৈ আছোঁ তাত মানে দি আছে মিঠুৱে মই দেখা পাইছিলোঁ মিঠুৱে খাই গ'ল বোলক তেলাই খাই লওঁগৈ আমাৰ ধনে দিয়া আছে ভাজি আমাৰ এই গাঁৱৰ মহিলাসকলক সহযোগ কৰিব বহন কৰিব বুলি আমাৰ ফালৰ পৰা অনুৰোধ থাকিল এজন লাগি আছে কাম কৰা পুৰি দিয়া লাগি আছে আপুনি আমাৰ অনুৰোধটো আহিব বুলি আপোনাৰ প্ৰতি আমি পুনৰ অনুৰোধ জনালোঁ তৈবত্তানি সর্বত্তানি মহাত্মানি তথা গুরু তৈবেদা জগ্রহারো সাহাতস্মৈ ভক্তিজ্ঞানমে
মাধু বৰুৱা ৰূপালী কলিতা পাপলি বৰুৱা বাবু বৰুৱা মীনাক্ষী বৰুৱা দীপিকা বৰুৱা ৰচিদ সংগ্ৰহ কৰি তাক ভূবৰ্চনা বাহিৰত দিয়াৰ ব্যৱস্থা দিয়া আছে। আমাৰ নামঘৰ প্ৰাংগণত যি পায়সৰ ব্যৱস্থা কৰা হৈছে তাত অংশগ্ৰহণ কৰাৰ পাছত মানে বহুত গৰম মানে অকণমান চাহ জেগাত ৰৈছোঁ বহি আছোঁ মানে বাইকখনৰ ওপৰত ইপিনে ৰ'দ আছে পূৰা নামঘৰত পায়স খাই আছে পংকজবা ছাগলীটা লৈ আনিছে এৰিবৰ কাৰণে ইহঁতক বলি দিবৰ কাৰণে ৰখা লৈছে চব খেনো দিয়া হ'ব ধেৰ ছাগলী আছে ইয়াতো ছাগলী আছে ইয়াতো আছে ছাগলী বহুত ছাগলী আছে চব বলি দিবৰ কাৰণে আছে আৰু এৰিবৰ কাৰণে ইয়াক এৰিবৰ কাৰণে আনিছে এখন নাম্বাৰ প্লেটবিহীন নতুন কোৱেগনাৰ আমাৰ ৰাস্তাৰ কাষত থকাৰ কাৰণে বেলেগ গাড়ীবিলাক ওলাব পৰা নাই অনুগ্ৰহ কৰি আপুনি য'তে আছে আমাৰ লোকক ভিৰ দেখুৱাম চাব ভিৰ কিমান ভিৰ হৈছে চাব ৰ'ব ৰাজ ভিৰ চক কেনেকুৱা মানে পায়স খাই আছে আমাৰ এইজনৰ লগত মই এনেই বহিব ইয়াত কৈছে এইজনৰ লগত মই এনেই বহিব পাইছে এবাৰ খোৱাৰ পিছতো ধেৰ মানুহ খাই আছে তাত ভিৰ মানে পূৰা ভিৰ হৈছে নামঘৰত গাইজ ভিৰ চক না কিমান আছে গাড়ী তালৈকে আছে গাড়ীয়ে ইয়াতো গাড়ী গোটেই ৰখাত আছে গোটেই মানুহ গোটেই ভিডিঅ'টো এতিয়া আছিলে মানে আৰু ভিডিঅ' কৰা নহ'লে এনেকুৱা গৰম পেলালে ৰ'দ দিলে মানে থাকিব নোৱাৰা হৈ গ'ল তাৰপৰা সেইকাৰণে ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ যদি ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব বেল আইকন টিপি অল অপশ্যনটো ক্লিক কৰি দিব মই নতুন ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যন পাই যায় মানে আহিলে বাই বাই